আপোনালোকক মাছৰ কালিয়া কেনেকৈ বনায় তাকে দেখুৱাম। প্ৰথমতে দিছোঁ জলকীয়াৰ গুড়ি আধা চামুচ, তাৰপিছত নিমখ, হালধিৰ গুড়ি, এনেকৈ মাছখিনি 15-20 মিনিটমান সময় সানি থৈ দিব লাগিব। ইয়াৰ লগতে লাগিব জলকীয়াৰ গুড়ি কালাৰ হ'বৰ কাৰণে, জিৰাৰ গুড়ি, আদা, নহৰু আৰু কাজু বাদাম বটা, আৰু এই পিঁয়াজ আৰু এই বিলাহী বটি থৈ দিছোঁ মিক্সিত। এতিয়া আপোনালোকক 15 মিনিট পিছত মই দেখুৱাই আছোঁ। আৰু এতিয়া মধ্যমীয়ামান পিঁয়াজ এটা আমি মিক্সিত বটি দিম। 5 চামুচমান মিঠাতেল দিলোঁ, সৰিয়হৰ তেল 4-5 চামুচ দি দিলোঁ। তেলখিনি অকণমান গৰম হ'ব দিব লাগিব। তেলখিনি গৰম হোৱাত আমি মাছখিনি দি দিলোঁ। মাছখিনি ৰংচুৱাকৈ ভাজি নমাই থৈ দিলোঁ। পিঁয়াজ বটাখিনি মিক্সিত বটি দিছিলোঁ, এইখিনি দি দিলোঁ। তাৰপিছত দিলোঁ 1 চামুচ আদা বটা, 1 চামুচ নহৰু বটা আৰু জিৰা আৰু লাল মিৰ্চি কালাৰ হ'বৰ কাৰণে দিলোঁ। বিলাহী আৰু কাজু বাদাম বটি থৈ দিছিলোঁ, সেইখিনি দি দিম। বিলাহী আৰু কাজু বাদাম দি দিম। সেইখিনি আমি যেতিয়ালৈ তেল নুঠে তেতিয়ালৈ ভাজি দিম। বিলাহী, বাদাম এইবিলাক ভাজা হোৱা অৱস্থাই দেখিছেনে অকণমান তেল ওলাই আছে। এতিয়া ইয়াত অলপ হালধি দিম, আৰু নিমখ 1 চামুচ, অলপ পানী দি দিম, পানী আধা বাটিমান দি দিম। মাছ দি দিম। 2 মিনিটমান ঢাকনি দি মাছখিনি দি দিম।
মাছৰ কালিয়া এতিয়া বনোৱা আৰু মাছৰ কালিয়া বনোৱা 5 মিনিটমান পিছত হৈ যাব। দেখিছেনে কালাৰটো কি ধুনীয়া লাগিছে।